লিড কৰি দিব আজি আমাৰ এটা সাকসেসফুল অভিযান চলাও আমি সোর্স বেস ইনফরমেশনতে 3জন মানুহ ইতিমধ্যে আমি এপ্রিহেন্ড কৰোঁ আৰু 3জনৰ ইনভলভমেন্ট আছে এটিএম কাৰ্ড সহ সিম কাৰ্ড একচুয়াল জেনুইন এটিএম কাৰ্ডছ হয় আৰু জেনুইন সিম কাৰ্ডছ হয় এইখিনি লৈ তেওঁলোকে ডেলিভাৰ দিয়ে আন এটা পাৰ্টি যেটো ওয়েস্ট বেংগলৰ বৰ্ডৱানৰ বিলং কৰে সেই পাৰ্টিটোক তেওঁলোকে ডেলিভাৰ দিয়ে সেই পাৰ্টিটোৱে এইখিনি সাইবাৰ ফ্ৰড বা ফাইনান্সিয়েল ফ্ৰডত ব্যৱহাৰ কৰে যি 3জনক আমি এপ্ৰিহেন্ড কৰিছো এই 3জনৰ আপোনালোকৰ আগত নামগিটা ৰাখো আশৰাফুল ইছলাম 27 বছৰ কোকিলা মাছপাৰা বিল্লাল হুছেইন উডমাৰী কলগছিয়া বৰপেটা মনিৰুল ইছলাম 20 বছৰীয়া কলগছিয়া বৰপেটা গতিকে এই 3জনে এতিয়া ডিলাৰ আপুনি ডেলিভাৰী বয় হিচাপে এই গোটেই প্ৰসেছটোত কাম কৰিছে তেওঁলোকে এইখিনি সংগ্ৰহ কৰি পেলাই ওয়েস্ট বেংগলত দিয়েগে আৰু ওয়েস্ট বেংগলৰ যোন কিজনে ডেলিভাৰীটো লয় তেওঁলোকে আমি ইনভেষ্টিগেশ্যন কৰিবলৈ আৰু আছে এইটো যিমানখিনি আমি জানিব পাৰিছোঁ তেওঁলোকো ডিষ্ট্ৰিবিউট কৰে আৰু এই যিমানখিনি সিম কাৰ্ড প্লাছ এটিএম কাৰ্ডখিনি আছে তেওঁলোকে সাইবাৰ ফ্ৰড এণ্ড ফাইনেন্সিয়েল ফ্ৰডৰ কামত ব্যৱহাৰ কৰে কিমান সিম আৰু এটিএম টোটেল আমি 25খন এটিএম কাৰ্ড আমি পাইছোঁ সিজ কৰিছোঁ ফেডাৰেল বেংকৰ হয় এক্সিছ কোটাক আইডিএফচি বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেংকৰ হয় আৰু 18খন সিম কাৰ্ড আমি সিজ কৰিবলৈ সক্ষম হৈছোঁ তাৰ লগতে 4টা মোবাইল ফোন যি যুগেৰে তেওঁলোকে গোটেই কণ্টেক্টছখিনি বা যিখিনি কনভাৰচেশ্যন এষ্টাব্লিছমেণ্ট কৰে সেই গোটেইকেইটা 4টা মোবাইল ফোন আমি সিজ কৰিছোঁ আৰু এওঁলোকে যিখন বাইক ব্যৱহাৰ কৰিছিলে আজি ইয়ামাহা R15 বাইক এখন সেইখনো আমি সিজ কৰিছোঁ এই কেছ সংক্ৰান্তে আমি গোটেই কেইজনক সোর্স বেস ইনফরমেশনত ফলো আপ কৰি আছিলোঁ আৰু ফলো আপ কৰাৰ পিছত আমি নিউ বঙাইগাঁও এৰিয়াত আমি নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ পোৱাৰ আগতে ধৰিছোঁ তেওঁলোকক বৰ্তমানলৈকে আমি কাৰো এতিয়া পোৱা নাই কিন্তু ইনভেষ্টিগেশ্যনটো আমাৰ আজি ষ্টাৰ্ট হৈছে গতিকে ইতিমধ্যে আমি গোটেইখিনি এংগল চাম পিছতকৈ আপোনালোকক তথ্যখিনি দিয়া হ'ব সেইমতে বিভিন্ন মানুহ এইটো এজন মানুহৰ বুলি নহয় বিভিন্ন মানুহৰ নামত আছে এটিএম সেইখিনিও এতিয়া আমি ইনভেষ্টিগেশ্যনত গম পাম আৰু মোষ্ট প্ৰবেবলি জ্ঞাত হ'বও পাৰে তেওঁলোকৰ কি আছে তথ্য কি ধৰণে তেওঁলোকে সোৰ্স কৰিলে সেইখিনি আমি ইনভেষ্টিগেশ্যনতহে গম পাম বাকী